বন্ধুসকল, এনেধৰণৰ ষ্টৰীসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি এজনী ছোৱালীৰ কাহিনী ক'বলৈ ওলাইছোঁ। এজনী ছোৱালীৰ সঁচা কাহিনী। মোৰ নাম প্ৰণীতা আৰু 3 দিনমান বাকী আছিল। মই ভয় খাই আছিলোঁ বিয়াৰ প্ৰথম নিশাৰ কাৰণে, কাৰণ মই বহুতৰ লগত কৰালোঁ। মোৰ বুজখন বহল, সেয়েহে মই মোৰ লগৰজনীক সুধিলোঁ। তাইৰ নাম আছিল লিপিকা। মই তাইক সুধিলোঁ যে বিয়াৰ পিছত মতাই যদি গম পায় মোৰ বুজখনৰ ফুটাটো বহল তেন্তে বহুত ডাঙৰ কথা হ'ব। তাই মোক এটা ভাল উপায় ক'লে লগৰ হিচাপে। মই মোক কি ক'লে কৈ আছোঁ। যিহেতু মোৰ বিয়াৰ দিন আহি গ'ল, বিয়া দিনাখন ভালে ভালে গ'ল। মই মোৰ মানুহজনৰ লগত তেওঁৰ ঘৰলৈ আহিলোঁ। তাৰ পাছত মোৰ মানুহজনৰ প্ৰথম ৰাতি তেখেতে মোৰ লগত সম্ভোগ কৰাৰ লগতে মোক ধুনীয়াকৈ প্ৰস্তুত কৰিছিল। কিছ খালে, তলটো অলপ চেলেকিলে। ময়ো বৰ ভাল পাই আছিলোঁ তেতিয়া কৰাৰ বাবে। তেওঁ হাথিয়াৰটো মোৰ বুছত লগাই ঘঁহিয়াই আছিল আৰু ঘপককৈ সুমুৱাই দিলে। তাৰ পাছত তেওঁ চিঞৰিলে, ময়ো চিঞৰিলোঁ। তাৰ পাছত দুয়োৰে মুখ চাই ৰ'লোঁ। তেখেতে সুধিলে কি হ'ল বুলি। মই ক'লোঁ মোৰ প্ৰথমবাৰ, সেইবাবে বৰ বিষাইছে। কাৰণ এনেকৈ কৰিবলৈ মোৰ লগৰজনীয়ে শিকাই দিছিল। তাৰ পাছত মই সুধিলোঁ যে আপুনি কিয় চিঞৰিছিল। তেখেতে ক'লে মোৰ হাথিয়াৰটোৰ লগৰ দুটা বলটোপ সুমুৱাই গৈছে। তাৰ পাছত মইনো কি ক'ম, কেনেকৈ আছিলোঁ আৰু তেওঁ মোৰ বহু সময় কৰিছিল। তেওঁ পানী ওলোৱা নাছিল কাৰণ মোৰ ফুটাটো বহল আছিল। এনেকৈ 30 মিনিটমান তেওঁ কৰিলে আৰু আমাৰ দুয়ো পানী ওলাই গ'ল। এনেধৰণৰ নতুন নতুন কাহিনীসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল।